নমস্কাৰ বন্ধুসকল, বহুত দিনৰ মূৰত এটা ব্লগ কৰিবলৈ চেষ্টা কৰিছোঁ। এই ব্লগ একচুৱেলি এইটো ব্লগ নহয়, জাষ্ট ব্লগ টাইপ আৰু ব্লগ টাইপৰ জৰিয়তে কেনেকৈ মানুহ স্বাৱলম্বী হ'ব পাৰি, কেনেকৈ কম সময়ৰ ভিতৰত টকা উপাৰ্জন কৰিব পাৰি তাৰ বিষয়ে মই ক'ম। তো ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক এটা অনুৰোধ জনাইছোঁ যে মোৰ এজন ষ্টুডেণ্টছ আছে কৰণদীপ দাস, তাৰ এটা ভাল চেনেল আছে ইউটিউবত, আপুনি জানেনে বুলি। তো ভাল কাম কৰি আছে, সি বহুত কষ্ট কৰি আছে। আশা কৰিছোঁ আপোনালোকে তাৰ চেনেললৈ যাব, চাব তাৰ ভিডিঅ'বিলাক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। তাৰ চেনেলৰ লিংকটো মই ডেছক্ৰিপশ্যনত দিম বাৰু। তো দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি মোৰ পুখুৰীটো দেখাই আছোঁ আপোনালোক। এইটো পুখুৰী চাই লওক, এইটো এটা মোৰ পুখুৰী, মানে আমাৰ এইফালে। আমি তললৈ যাওঁ। এয়া চাওক, বিষাক্ত কেন্দে, আমি কেন্দে বুলি কওঁ, কেন্দা, এইবিলাক বিষাক্ত কেন্দা। ইয়াৰ পৰা সাৱধান। আহক তললৈ নামি আহক। পানী বিশেষ হোৱা নাই, ইয়াত। আজি ইয়াত মাছ দিয়া হ'ল, অলপমান গ্ৰাছ কাপ দিলোঁ আৰু ভাঙন মাছ দিলোঁ, লগতে কাৱৈ মাছ দিলোঁ। আৰু অহাকালি দিম, অহাকালি আমি ভকুৱা দিম, ৰৌ দিম, তাৰপাছত কেইদিনমান পিছত আৰি দিম, ব্ৰিকেট দিম। যদি আপোনালোকৰ ঘৰত পুখুৰী থাকে তেতিয়াহ'লে আপোনালোকে পুখুৰীত মৎস্য পালন কৰি ভালদৰে জীৱিকা নিৰ্বাহ কৰিব পাৰে। এইটোত আমি জ্বলনি কৰিছোঁ। জ্বলনি কৰা মানে মাটিবিলাক খান্দি একেবাৰে তলৰ পৰা পানী উলিয়াই দিয়া, যাতে গোটেই বছৰটো ইয়াত পানী থাকে আৰু মাছবিলাক বছৰ ধৰি ইয়াত সংৰক্ষণ কৰি ৰাখিব পৰা যায়। তেতিয়া তাৰমানে কি হয়, বিজনেছ ভাল হয়। বলক, এইবাৰ চাৰিওফালে এনেকৈ চাই লওক আপোনালোকে। এনেকৈ আমি ইয়াৰ পাৰবিলাক বনাইছোঁ। এইবিলাক ভাঙি দিছিল আগতে, এইটো ভাঙি গৈছে। এইবাৰ নতুনকৈ এইটো পাৰ বনাইছোঁ, এনেকৈ বাঁহৰ সেই কৰি ইয়াত এইবিলাক দি ধুনীয়াকৈ বনাইছোঁ এইবাৰ, যাতে মাছবিলাক সেইফালে ওলাই নাযায়। পাৰবিলাক ধুনীয়াকৈ বনাইছোঁ। এইবিলাক যে আপোনালোকে বুন দেখিছে, এইবিলাক বুন টাৰ্পিন খোৱা বুলি কয়। টাৰ্পিন তাৰমানে কি হয়, পাৰটো ভালকৈ বনাইছিলোঁ যাতে ওপৰৰ মাটি তললৈ খহি নাহে। তাৰ কাৰণে কি কৰিছিলোঁ, আমাৰ যিবিলাক বুন আছে পাথাৰৰ বুন, সেই পাথাৰৰ বুনবিলাক কাটি আনি ইয়াত এনেকৈ লুকাই দিছিলোঁ, যাতে এইবিলাক ভালদৰে মাটিত খোপনি পুতি থাকে। ইয়াক টাৰ্পিন খোৱা বুলি কয়। তো এইবাৰ ইয়াত প্ৰায় আমি 15-20 হাজাৰ টকাৰ মাছ দিম আৰু ছমাহমান পাছত সেইবিলাক আমি বিক্ৰী কৰিম। বিক্ৰী কৰিলে ভালে প্ৰফিট হয়। আপুনি 3-4 গুণ, আপুনি যিখিনি মাছ মানে পুহিব তাৰে 3-4 গুণ আপোনাৰ লাভ আছে। ভালদৰে জীৱিকা নিৰ্বাহ কৰিব পাৰি। এইবাৰ পাৰত যাওঁ আমি। পাৰটোত সেনেকৈ কি গছ ৰুইছোঁ মই দেখাই আছোঁ আপোনালোকক। এটা ৰহস্য আছে এই কলডালৰ। তাৰমানে কি, এইডাল মোৰ বিয়াৰ কল, মানে যেতিয়া দৰা কলৰ তলত গা ধুৱায় সেই কলডাল বোলে ৰুব লাগে। এই কলডাল এতিয়া বহুত হ'ল, এডালৰ পৰা বহুত হ'ল, 3 বছৰ হ'ল। আৰু এই কলৰ পাত যেতিয়া আমি মাছক দিম তেতিয়া গ্ৰাছ কাপবিলাকৰ মানে ভাল খাদ্য কলৰ পাত আমি দিম পিছত। কল এডাল পালোঁ, এজোপা কল। এইডালৰো এটা ৰহস্য আছে। এইডাল মই দিৱালীত, তাৰমানে কি, যে দিৱালীত যিহেতু কল গছ পুতে ঘৰৰ আগত, এই পুতিবলৈ এডাল কল আনিছিলোঁ, শিপাই সৈতে। যেতিয়া দিৱালী শেষ হৈছে তাৰপাছত মই কলডাল আনি ইয়াত দিছোঁ। আজি চাওক, ধুনীয়াকৈ বহুত হৈছে। এডাল কলৰ পৰা বহুত ফল হৈছে আৰু ইয়াৰ পৰা ভাল ফল আমি পাইছোঁ। এইফালে আৰু কি ৰুইছোঁ মই দেখাই আছোঁ ইয়াত।
এনেকৈ তাৰমানে কি এটা পুখুৰী থাকিলে ভালদৰে আপোনালোকে মৎস্য পালন কৰি জীৱিকা নিৰ্বাহ কৰিব পাৰে। ধুনীয়া, বেছি কষ্টও নহয় বিশেষ, মাজে মাজে দানা দি থাকিব লাগে পুখুৰীত মাছবিলাকৰ বাবে।